ইতিমধ্যে বিৰোধী পক্ষৰ এগৰাকী সতীৰ্থ ইতিমধ্যে কৈ গ'ল যে মোবাইল ফোনৰ জৰিয়তে আমি তথ্য সংগ্ৰহ কৰিব পাৰোঁ, তথ্যসমূহ সহজতে উপলব্ধ হয়। মাননীয় অধ্যক্ষ মহোদয়, এইখিনিতে মই ক'ব বিচাৰিছোঁ যে তেখেতে বিষয়টো ভালদৰে অনুধাৱন কৰা উচিত যে বিষয়টো হৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে মোবাইল ফোন ব্যৱহাৰ কৰিব। মাননীয় অধ্যক্ষ মহোদয়, স্কুলীয়া ছাত্ৰ ছাত্ৰী এগৰাকীয়ে সাধাৰণতে মোবাইল ফোন ব্যৱহাৰ কৰা অপৰিপক্কতা হৈ থাকে সেই সময়ছোৱাত। মাননীয় অধ্যক্ষ মহোদয়, সেই সময়ছোৱাত ছাত্ৰ ছাত্ৰী অপৰিপক্ক হয়, গতিকে তেখেতে সেই সময়ত যেন মোবাইল ফোন তেখেতৰ কাৰণে গ্ৰহণযোগ্য নহয় মই দাবী কৰিব বিচাৰিছোঁ মাননীয় অধ্যক্ষ মহোদয়। আৰু এইখিনিতে ক'ব বিচাৰিছোঁ, ইতিমধ্যে আমাৰ বিৰোধী পক্ষৰ এগৰাকী সন্মানীয় সতীৰ্থই কৈ গ'ল যে ক'ভিডৰ সময়ত বহু ছাত্ৰ ছাত্ৰীয়ে মোবাইল ফোন ব্যৱহাৰ কৰি তেখেতসকলে পাঠদান আৰম্ভ কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, সেই সময়ত কিন্তু আমাৰ সমাজখনত যে এক বিশৃংখলতাৰ পৰিৱেশৰ সৃষ্টি হৈছিল, লগতে এইখিনিতে মই ক'ব বিচাৰিছোঁ সেইখিনি সময়ত যে আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলক ক'ৰবাত আমাক অসমতা স্থাপন কৰা হৈছিল। মাননীয় অধ্যক্ষ মহোদয়, এইটো প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, তেখেতে কৈছে যে সহজতে আমি তথ্য সংগ্ৰহ কৰিব পাৰোঁ। মাননীয় অধ্যক্ষ মহোদয়, যে আমি যদি মোবাইলৰ বিকল্প হিচাপে আমি গ্ৰন্থৰ আন্দোলন কৰোঁ, গ্ৰন্থৰ জৰিয়তে যদি বাতৰি কাকতৰ জৰিয়তে আমি শিক্ষা আহৰণ কৰোঁ, তেতিয়াহ'লে আমাৰ জ্ঞানৰ গভীৰতালৈ প্ৰৱেশ কৰিবলৈ পোৱা যায়। মাননীয় অধ্যক্ষ মহোদয়, যদি আমি গ্ৰন্থৰ জগতলৈ যাওঁ তেতিয়াহ'লে আমি যিটো বিষয়ত আমি অধ্যয়ন কৰিম সেই বিষয়ৰ উপৰিও আমি আনুষংগিক জ্ঞানৰ পৰিসৰ আমি বঢ়াব পাৰোঁ। মাননীয় অধ্যক্ষ মহোদয়, আৰু ক'ব বিচাৰিছোঁ যে গ্ৰন্থ অধ্যয়নৰ উপকাৰিতাৰ বিষয়ে আমাৰ কোৱাৰ প্ৰয়োজন নাই। আৰু এইখিনিতে ক'ব বিচাৰিছোঁ যে মোবাইল ফোনে ছাত্ৰ ছাত্ৰীক যেন ধৈৰ্য যি আমাৰ ধৈৰ্য নোহোৱা কৰি পেলাইছে, যে কিছু হতাশাত ভোগাইছে, যে ভৱিষ্যতত যে কিছু অন্ধকাৰৰ দিশে লৈ গৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকল, তাৰে প্ৰমাণ আমি পোৱাৰ কোনো প্ৰয়োজন নাই। আমি সকলোৱে ইয়াৰ বিষয়ে মাননীয় অধ্যক্ষ মহোদয়, বৰ্তমান সময়ত কি হৈছে যে বহু ধৰণৰ ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান মোবাইলত এনেদৰে ব্যস্ত হৈ পৰিছে যে তেখেতসকলে পৰিশ্ৰম কৰিবলৈ পাহৰি গৈছে। আনকি তেখেতসকলক শিক্ষকে যদি প্ৰশ্নৰ এটা উত্তৰ কৰিবলৈ দিয়ে, তেখেতসকলে গুগলৰ দৰে এপবিলাকত ব্যৱহাৰ কৰি নিজৰ মানে পৰিশ্ৰমৰ যি ক্ষমতা হেৰুৱাই পেলাইছে। মাননীয় অধ্যক্ষ মহোদয়, ছাত্ৰ ছাত্ৰীসকলে পৰিশ্ৰম কৰাৰ মানসিকতা হেৰাই পেলাইছে, যেন তেখেতসকলে অধ্যয়নত কিছু বিমুখ হৈ গৈছে, বিমুখ হৈ গৈছে। গতিকে এইখিনিয়ে কওঁ যাতে সন্মানীয় চৰকাৰী পক্ষৰ আসন গ্ৰহণ কৰা প্ৰাৰ্থীগৰাকী আমাৰ লগত সন্মতি প্ৰকাশ কৰি তেখেতে বিষয়টোৰ ওপৰত কিছু অধ্যয়ন কৰক, তাকে কামনা কৰি মই আজিৰ যুক্তি সামৰণি মাৰিছোঁ। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ।